নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সদায় আজি মই আপোনালোকৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে, মোৰো ভাল। দুৰ্গা পূজা আগতীয়াকৈ শুভেচ্ছা জনালোঁ আপোনালোকক সকলোকে। আৰু আজি এখন ধুনীয়া বোৱা চাদৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে হয়তো ভিডিঅ'টো চাই ভাল পাব। বেয়া পালেও কমেণ্ট কৰিব আৰু ভাল পালেও কমেণ্ট কৰিব। আজি এখন হৈছে হাতে বোৱা চাদৰ হয়, মই পতি লগাম আৰু কেনে লাগিছে জনাবচোন। এই 6টা হৈছে সম্পূৰ্ণ পতি। এখন চাদৰত আচলতে পতি 6টাই লাগে। আপোনালোক যিমান দীঘল চাদৰ নহওক 6টা পতিয়ে সম্পূৰ্ণ হৈ যায় চাদৰখনত। মই ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে এনেকৈ কাটি ল'ব পতিকেইটা। কাটি লোৱাৰ পিছত মই সম্পূৰ্ণকৈ পতিকেইটা কাটি ল'লোঁ। পতিকেইটা কটাৰ পিছত ববিনটো ঘূৰাই ল'ম। তাৰপিছত আৰু জইন কৰি দিম। জইন কৰাৰ পিছত চিলাই মাৰিম। এইটো কালাৰ মিলিব, এইটো কালাৰে মই ল'লোঁ। লোৱাৰ পিছত ববিনটো ধুনীয়াকৈ ববিন কেছত লগাই লওক। তাৰপিছত চিলাম। আপোনালোকেও চাই যাব। আপোনালোকে অলপ হ'লেও শিকিব পাৰিব। আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক সকলোবোৰ জনাব। তাৰপিছত মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আপোনালোকৰ কাৰণে চেষ্টা কৰিম। মই যেনেকৈ 2টা পতি জইন কৰিছোঁ, আপোনালোকে এনেকৈ জইন কৰিব। জইন কৰাৰ পিছত চিলাই এটা মাৰি যাব। এটা নহয় 2টাকৈ দিব। মই 2টাকৈ চিলাই দিম। আচলতে আপোনালোকে 2টাকৈ চিলাই মাৰিব, তেতিয়া থাকি যায় পতিটো ধুনীয়াকৈ। তাৰপিছত প্ৰথমতে এনেকৈ 3টা পতি জইন কৰিব। এখন চাদৰত 3টা পতি লাগে, মই আপোনালোকক কৈছোঁৱে আৰু এবাৰ ক'লোঁ। আৰু 3টা পতি লগোৱাৰ পিছত আপোনালোকে হয়তো প্ৰথমৰ এই গুৰৰ পৰা লগাব পাৰে, নহয়তোবা এই জিভা আছে যি চাদৰত জিভা বুলি কওঁ আমি, জিভাৰ পৰা লগাব পাৰে। আপোনালোকে কি বুলি কয় নাজানো, কমেণ্ট কৰি জনাব কি বুলি কয়। মই জিভা বুলি কওঁ, মাহঁতে জিভা বুলি কয়, মই জিভা বুলি কওঁ। তাৰপিছত এনেকৈ ধুনীয়াকৈ চিলাইটো মাৰি যাব সম্পূৰ্ণকৈ। মৰাৰ পিছত ধুনীয়া এটা চিলাই কৰা হোৱাৰ পিছত লাষ্টৰখিনি এনেকৈ কাটি দিব। কাটি দি এটা মৰণি মাৰি দিব। মৰণি মাৰি চিলাই কৰিব লাগিব। মই যেতিয়া প্ৰথমতে অলপমান ভাজ কৰি এনেকৈ চাদৰখন লৈছোঁ, আপোনালোকে এনেকৈ ভাজ কৰি প্ৰথমতে ল'ব। মই যেনেকৈ লৈছোঁ, মোৰ এটা চাইডে পতি লগোৱা হৈ গ'ল সম্পূৰ্ণকৈ, আৰু এটা চাইডত পতি লগাবলৈ আছে। এই চাইডটো মই ধুনীয়াকৈ পতিটো লগাই দিম। মোৰ সম্পূৰ্ণ এইটো চিলাই হৈ গ'ল। এইবাৰ এইটো চিলাই মাৰিবলৈ আছে। এইটো চিলাইখিনি কাটি দিম। এইখিনি মুখটো এনেকৈ চিলাই দিম। এইফালৰ চিলাইটো সম্পূৰ্ণ মাৰা হৈ গ'ল আৰু এইফালে এটা চিলাই মাৰিব লাগিব। এইটো চিলাই মাৰি দিওঁ। মোৰ এতিয়া এইফালেও চিলাই হ'ব। চিলোৱা মই সম্পূৰ্ণ আপোনালোকক দেখুৱাব পৰা নাই, যিহেতু মোবাইলটো ধৰিবলৈ বহুত অসুবিধা হয়। ঘৰতো কোনো নাই, মা আছে। কিবা ভুল হ'লে ক্ষমা কৰি দিব। আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। বাই বাই।